Hey guys, Ankita Vlogsৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া তিনিজনী আহি আছোঁ। বুঢ়ীগোসানী থান দেৰগাঁৱতে আছে আমাৰ ৰুমৰ ওচৰত। এতিয়া আমি তালৈ গৈ আছোঁ। আপোনালোককো দেখুৱাই যাম, চাই যাব ভিডিঅ'টো। এয়া আমি পাই গৈছোঁহি। এতিয়া ওচৰতে দোকানখন আছে, দোকানখনতে আমি চাকি ধূপ কিনি লওঁ। তিছা কি ল'বা? লাকি কি ল'বা? চাকি ল'ম, তেল ল'ম, ধূপ। এতিয়া চাকি লৈ লৈছোঁ, চাকি ধূপ তেল। বন্তি জ্বলালোঁ আমি। আজি জন্মাষ্টমী দিনাখনে আহিলোঁ। হঠাতে অহা সিদ্ধান্তটো হ'ল, আমাৰ এক্সামো 4 তাৰিখৰ পৰা। সেয়ে ভাবিলোঁ এগছি চাকি জ্বলাই থৈ আহোঁগৈ। ঘৰতো নামঘৰ মন্দিৰত তেনেকৈ চাকি দিয়া হয়। ইয়াত ওচৰতে আছে বাবে আহিলোঁ তিনিজনী। এয়া এজনী ফটো মাৰি আছে, এজনী সেয়া। এতিয়া আমি গৈ থাকোঁ ৰুমলৈ। নাই বাই ৰুম আহি পাইছোঁহি আৰু ৰ'দ গোটেই। দুজনী কথাত মগ্ন। সূৰ্য দেৱতা বেছিকৈ প্ৰভাৱ পৰিছে, ব্ৰাইটনেছ বঢ়াই দিছে। ৰুম আহি পাইছোঁহি। জন্মাষ্টমী সকলোলৈকে বহুত বহুত শুভেচ্ছা। মন্দিৰৰ পৰা আহি পালোঁহি। এতিয়া আমি চাহ তাহ নোখোৱাকৈ গৈছিলোঁ। তাৰপাছত ভাবিলোঁ আজি জন্মাষ্টমীৰ দিনা ঘৰত ভাত খোৱা নহয়, ৰুমত এতিয়া কি খাম, অলপ খিচিৰিকে বনাওঁ ভাবিলোঁ। আপোনালোকক দেখুৱাই দিছোঁ, চাই যাব। এয়া খিচিৰি বনাবলৈ সকলো ঠিক ঠাক কৰি লৈছোঁ মই। নপৰে পিঁয়াজখিনি দি দিছোঁ। কেমেৰামেন চলাইছে দেই। তাৰপিছত এয়া জিৰা, তাৰপিছত কাটি লোৱা বিলাহীখিনি দি দিছোঁ।
আমাৰ হালধি এনেকৈ বিলাহীখিনি সিজিবলৈ কুকাৰটোৰ ঢাকনাখন এনেই অকণমান সময় লগাই দিয়া হৈছে। এয়া ঢাকি দিয়াৰ পাছত বিলাহীখিনি ভালদৰে গলি গ'ল। প্ৰথমতে আমি ভাত খাম বুলি ভাবিছিলোঁ, চাউল বেছি দিছিলোঁ, খিচিৰি চাউল বেছিকৈ নালাগে সেই তাৰপিছত কুকাৰত হুইচেল মাৰিবলৈ দিম। তাৰপিছত এটা চিটি মাৰিব, আমাৰ খিচিৰি ৰেডি হৈ যাব। চিটি মাৰিলে এতিয়া এয়া আমাৰ খিচিৰি ৰেডি। এয়া জন্মাষ্টমী স্পেচিয়েল খিচিৰি আমাৰ ৰেডি, লগত পাপৰ, আচাৰ, পিঁয়াজ, নেমু। এতিয়া আমি খাই লওঁ। এয়া আমি এতিয়া খাবলৈ লৈছোঁ। জন্মাষ্টমী স্পেচিয়েল ইমানেই আছিল। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। বাই বাই।